নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আসামিজ স্মাৰ্ট ষ্টাডি চেনেলত আজি ভিডিঅ'ত আমি 20টা গুৰুত্বপূৰ্ণ জিকে প্ৰশ্ন আলোচনা কৰিছো এইবোৰ প্ৰশ্ন APSC আসাম টেটৰ লগতে সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ'টো সম্পূৰ্ণ চাই কেইটা প্ৰশ্ন শুদ্ধ উত্তৰ দিব পাৰিলে কমেন্ট বক্সত জনাব আজি ভিডিঅ'ৰ 1 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ কাৰ গাড়ীত নম্বৰ প্লেট নাথাকে তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি ৰাষ্ট্ৰপতি আজি ভিডিঅ'ৰ 2 নম্বৰ প্ৰশ্নটো হৈছে কোন দেশত ৰাতি 12 বজাত সূৰ্য উদয় হয় তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি নৰৱে আজি ভিডিঅ'ৰ 3 নম্বৰ প্ৰশ্নটো হৈছে সিপাহী বিদ্ৰোহৰ প্ৰথম শহীদজনৰ নাম কি আছিল তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ মংগল পাণ্ডে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হৈছে ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয় এডিআৰই আৰু টেট পৰীক্ষাত অসাধাৰণ প্ৰশ্ন মনত ৰাখি থবা তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ সমুদ্ৰগুপ্ত কোনজন ব্যক্তিক জ্ঞানমানিনী কবি বুলি কোৱা হয় তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি মফিজুদ্দিন আহমদ হাজৰিকা নেক্সট ইন্টাৰেষ্টিং প্ৰশ্নটো হৈছে লাইট অফ এছিয়া বুলি কোনজন ব্যক্তিক জনা যায় বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ভাল লাগিছে যদি লাইক শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই প্ৰশ্নটোৰ দৰে বহু প্ৰশ্ন এডিআৰই আৰু টেট পৰীক্ষাত বাৰম্বাৰ আহি থাকে তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ গৌতম বুদ্ধ আজি ভিডিঅ'ৰ নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হৈছে ভাৰতীয় সেনাবাহিনীয়ে অপাৰেচন সেন্দুৰ কেতিয়া আৰম্ভ কৰিছিল তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি 7 মে 2025 নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন 2026 চনত ক'ত অনুষ্ঠিত কৰা হ'ব তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি জামুগুৰিহাটৰ ধলাইত অনুষ্ঠিত কৰা হ'ব নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হৈছে পেৰুৰ ৰাজধানীৰ নাম কি তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি লিমা অসমত বৰ ভূমিকম্প কোন চনত হৈছিল তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ 1950 চনত কাতি বিহুৰ আন এটা নাম কি তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি কঙালী প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি আছিল তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি জয়মতী নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হৈছে ভৱকান্দা পাঠক কোনগৰাকী সাহিত্যিকৰ ছদ্মনাম তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি বাণীকান্ত কাকতি নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হৈছে কোনগৰাকী সাহিত্যিকক ভুলাই শৰ্মা বুলি জনা যায় তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি ৰজনীকান্ত বৰদলৈ কোনখন নদীৰ পাৰত ইৰাকৰ বাগদাদ চহৰখন অৱস্থিত তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি তিৰগিজ নদী নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হৈছে অসহযোগ আন্দোলন কিমান চনত হৈছিল তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি 1920 চনত নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হৈছে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে
তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজ্যপালে হাৱা মহল ক'ত অৱস্থিত তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰাজস্থানত নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে হাৱা মহলত সৰ্বমুঠ কেইখন খিৰিকী আছে অপশ্যন এ 953খন নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে বীৰ লাচিত বৰফুকনৰ মৃত্যু কেতিয়া হৈছিল অপশ্যন ডি 25 এপ্ৰিল 1672 চনত